এই ইয়াত কি কৰি আছ আপুনি পেলোৱা গাখীৰ শুকুৱাইছো এই মূৰ্খ থানাত জন্মদিন পাতিছো আহা কা তোৰ মই জন্ম হলো চা হবি এতিয়া তাকে যা যোগাৰ কৰি আছো ধুতিখন পিন্ধি আহি যা কৃষ্ণে দেখিল অন্তমাও গৃহ কৰ্মে গৈলা আন্থু কাঢ়ি উদুখল টানি বাক লৈলা কৃষ্ণ কৃষ্ণ অৰ্জুনত লাগি ভৈল উৰল পথালি কংকাল ফান্দিয়া বল দিলা বনমালী অ ছাৰ শাস্ত্ৰত কি ক'লেনো শাস্ত্ৰই কৈছে যে কৃষ্ণে দেখিলন্ত মাও গৃহ কৰ্মে গৈলা আন্থু কাঢ়ি উদুখল টানিবাক লৈলা বা বেলেগ দিছে ঐ হয়তো গৰম অঙঠা এটা মুখত ভৰাই দেচোন মনে মনে বহি থাক কৃষ্ণে দেখিলন্ত মাও গৃহ কৰ্মে গৈলা আন্থু কাঢ়ি উদুখল টানিবাক লৈলা চাহ আনিছ মনে মনে দি যা পুথিৰ মাজত কিয় কথা কৈ দিয় হ'ব হ'ব আপুনি পঢ়ক দে আফটাৰ দ্য ব্ৰেক চাহ দি ল কৃষ্ণে দেখিলন্ত মাও গৃহ কৰ্মে গৈলা আন্থু কাঢ়ি উদুখল টানিবাক লৈলা অৰ্জুনত লাগি ভৈল উৰল কৃষ্ণ উৰল পথালি কংকাল ফাদিয়া বলত দিলা বনমালী শুনিবি দেই কৃষ্ণ যেতিয়া হ'ব কৃষ্ণ হ'ব থচোন কৃষ্ণই যেতিয়া দেখিলে গৃহকৰ্মে গ'লা ঘৰলৈ গ'লে আঁঠু কাঢ়িলে উদুখল টানিবাক লৈলা দেই অৰ্জুনত লাগি অৰ্জুনৰ লগত কাজিয়া তেতিয়া দেই কেকেদা কি বুজাইছে এসোপা আচল কথাটো এইটো তাৰমানে কৃষ্ণ যেতিয়া শিশুকালত দুষ্ট আছিলেতো সেইকাৰণে দুষ্টৰ কোবত যশোদাই উৰলত বান্ধি থৈছিলে সেই উৰলটোকে কৃষ্ণই চুচুৱাই নি অৰ্জুন গছডালত লগাই দিলে সেইটোৱে কৈছে তাত এই তই লং পেণ্ট পিন্ধি ভুল ধৰিবলৈ আহিছ পাই ধুতি ক'ত ধৰ্ম কৰ্ম একো নেজান ন পিছুৱা উঠ শুন খাই হৈছে যদি আগুৱাই আহ মোক মাতিছে ৰাম কমল পানী এগিলাচ হ'ব ছাৰ ৰাম কাম্পা দুয়ো গোটা বৃক্ষ উদুখল লাগি উভৰি পৰিল মচ কৰি ভাগি কৃষ্ণ হেই এই কেদা ফোনটো ধৰক কোনোবা বিপদতো পৰিব পাৰে হেল্ল' হয় বেহাৰবাৰী আউটপোষ্ট মাৰপিট কৰিছে কোনে ভাগিনীয়েকে মোমায়েকক নাই মাৰিবই আজি জন্মাষ্টমী নহয় জানো মোমায়েকে নিজকে কংস বুলি ভাবি সহ্য কৰিলেই হ'ল আৰু পুলিচ গৈ পাওঁতে দেৰি হ'ব দিয়ক ৰাখক কৃষ্ণ সাপ এৰাই দুয়ো পাছে কুবেৰত নয় তোমাক নমিয়া গেলা পোন নিলয় নিৰ্ঘাত শংকি আখেদি আইলা গোপজাক বন্দী হৈ আছানন্দে দেখিলা তোমাক হাচিলে কোনে হেন কৰিলে বুলি